নমস্কাৰ অসমীয়া ৰান্ধনি ঘৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু যিসকলে মোৰ চেনেলটো চাই মোৰ ৰেচিপিবিলাক চাই তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই বনাব লৈছোঁ কণীৰ এটা ৰেচিপি। কি ধৰণে বনাইছোঁ চাওঁ আহকচোন। প্ৰথমে কেৰাহীখন মই গৰম কৰি লৈছোঁ। তাত দিছোঁ কেইটামান জিৰা, কেইটামান ধনিয়া, কেইটামান জালুক, কিছু সময় গৰম হোৱাৰ পিছত মই মিক্সাৰ বাতিটোত দি দিম। ইয়াৰ কাটি লৈছোঁ বিলাহী আৰু পিঁয়াজ আৰু বিলাহীখিনিও মই মিক্সাৰত দি দিম। লগতে আদা নহৰু খুন্দি লৈছোঁ। ইয়াত মই দি দিছোঁ বিলাহীখিনি। তাৰপিছতে দিম পিঁয়াজ, মই ভালকৈ পিচি ল'ম। এতিয়া মই কেৰাহীত দিছোঁ তেলখিনি গৰম হোৱাৰ লগে লগে মই দি দিছোঁ কেইটামান লং, ইলাচি, দালচেনি। তাৰপিছতে দিম খুন্দি লোৱা আদা আৰু নহৰু। আদা আৰু নহৰুখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে মই বিলাহী, পিঁয়াজ আৰু বাকী মছলাখিনি যিখিনি পিচি লৈছিলোঁ সেইখিনি দি দিছোঁ। এতিয়া মই ইয়াত দিছোঁ হালধি গুড়ি, তাৰপিছতে দিম জলকীয়া গুড়ি, ভালকৈ লৰাই ল'লোঁ। এইটো দিছোঁ কাশ্মীৰী ৰেড চিলি, তাৰপিছত দিছোঁ ধনিয়া গুড়ি, অলপ দিছোঁ গৰম মছলা, ভালকৈ লৰাই ল'লোঁ। এইদৰে মছলাখিনি মই কিছু সময় ভাজিম, যেতিয়ালৈকে মছলাখিনিৰ পৰা তেল বিৰিঙি নাযায়। তাৰপিছতে দিছোঁ ইয়াত নিমখখিনি দি আকৌ এবাৰ লৰাই ল'ম। ইয়াত দিছোঁ কেইখিলামান পদিনাৰ পাতখিনি দিও মই ভালকৈ লৰাই ল'ম। ইয়াত দিছোঁ 2 চামুচমান দৈ, ডিমকেইটা বইল কৰি লৈছিলোঁ। বইল কৰি বাকলি গুচাই মই টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। এই ধৰণে মছলাখিনিও প্ৰায় ভাজা হৈয়ে গৈছে। এতিয়া মই মছলাখিনি অলপ পানী দিম। তাৰপিছতে ইয়াত মই এপিচ এপিচকৈ ডিমখিনি দি দিছোঁ। ইয়াৰ ওপৰত মান ধনিয়া মিহি মিহিকৈ কাটি লোৱা মান ধনিয়া দি দিছোঁ। কণীৰ ৰেচিপিটো হৈয়ে গৈছে। এতিয়া মই এখন প্লেটত উলিয়াই ল'ম। এয়া দেখিছে, উলিয়াই ল'লোঁ। দেখিয়ে খাওঁ খাওঁ লাগিছে চাগে, হয় নহয়? যদি মোৰ ৰেচিপিটো আজি ভাল লাগিলে আপোনালোকৰ,
তেতিয়াহ'লে লাইক এটা কৰিব। আকৌ এবাৰ কৈছোঁ, নতুনকৈ চাই থকা সকলে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে।